হেল্ল' বন্ধুসকল, মই এই ভিডিঅ'টোৰ যোগেদি মহাপুৰুষ মাধৱদেৱৰ আখ্যানমূলক গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰিম। আৰু তেখেতৰ আখ্যানমূলক গ্ৰন্থ সাধাৰণতে দুখন, এখন হ'ল আদিকান্ত ৰামায়ণ আৰু এখন ৰাজসূয় কাব্য। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ। মাধৱদেৱ শংকৰদেৱৰ আদেশক্ৰমেই মাধৱ কন্দলীৰ অসম্পূৰ্ণ ৰামায়ণ পূৰাবলৈ আদিকাণ্ড ৰচনা কৰে। কিন্তু ইয়াতে মন কৰিবলগীয়া যে শ্ৰীকৃষ্ণৰ শিশু ৰূপপ্ৰিয় মাধৱদেৱে উত্তৰাখণ্ড গুৰুজনালৈ ৰাখি শিশু ৰামৰ চৰিত্ৰ সম্বলিত আদিকাণ্ডহে লৈছিল। মাধৱদেৱে মূল আদিকাণ্ডৰ সকলো কথা অনুবাদ নকৰি তাৰ সাৰভাগ প্ৰাঞ্জল ভাষাত মৌখিক কাব্যৰ দৰে লিখি গৈছে। ইয়াত কবিৰ কল্পনা, সংযম, ভাষাৰ সৌষ্ঠৱ আৰু ঘৰুৱা উপমাৰ উপযুক্ত ব্যৱহাৰ দেখা যায়। কবিয়ে ঠায়ে ঠায়ে বৈষ্ণৱ ধৰ্মৰ কথাও সুমুৱাই দিছে। আখ্যানমূলক কাব্যৰ ভিতৰত আন এখন হ'ল ৰাজসূয় কাব্য। এই কাব্যখনি ভাগৱতৰ দশম স্কন্ধৰ 69 পৰা 74 অধ্যায়ৰ ভিতৰত থকা কাহিনীলৈ ৰচিত। অৱশ্যে মূল কাহিনীৰ লগত মহাভাৰতৰ পদ্ম পুৰাণৰ উত্তৰাখণ্ড আৰু শিশুপাল বধ কাব্যৰ কাহিনীও সংমিশ্ৰিত কৰা হৈছে। কাব্যখনত দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণ ৰাজসভাৰ বৈভৱ, যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত কৃষ্ণৰ দ্বাৰা শিশুপাল বধ, দুৰ্যোধনৰ অপমান প্ৰাপ্তিৰ আদিৰ বিৱৰণ আছে। ইয়াত বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন আৰু ব্যভিচাৰী ভক্তিৰ কথাও প্ৰচাৰিত হৈছে। কালিৰাম মেধিয়ে কৈছে, ৰাজসূয়ৰ ভাষা প্ৰাঞ্জল অসমীয়া ভাষা আৰু সংস্কৃতিৰ পৰিচায়ক। পদৰ লালিত্য, অলংকাৰৰ মাধুৰ্য, ভাৱৰ গাম্ভীৰ্য, চিত্ৰৰ সৌন্দৰ্য আৰু ভক্তিৰ প্ৰাচুৰ্যই ইয়াক বাস্তৱিক মনোৰম কৰিছে। মুঠতে ৰাজসূয় বৈষ্ণৱ যুগৰ এখন উৎকৃষ্ট কাব্য আৰু মাধৱদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন। এইখিনি আছিল মহাপুৰুষ মাধৱদেৱৰ আখ্যানমূলক গ্ৰন্থৰ পৰিচয়মূলক টকা। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বুজিব পাৰিছে, আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'ত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ মই অসমীয়া সাহিত্যৰ এনেধৰণৰ ভিডিঅ' বনাই থাকোঁ, আগলৈও পাই থাকিব। সেইবাবে ছাবস্ক্ৰাইবটো কৰি ল'লে মোৰ ভিডিঅ' যেতিয়া আপলোড কৰিম তেতিয়া আপোনালোকে ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই যাব। ইয়াৰ পিছত মই মহাপুৰুষ মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকে তত্ত্বমূলক গ্ৰন্থৰ আলোচনা কৰা দেখিবলৈ পাব। আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। সকলোকে ধন্যবাদ।